আছোঁ শিৱসাগৰ জিলাৰ চন্তক পাঁচালি গাঁৱত আৰু কেনেকুৱা সমস্যা আজি আমি পৌৰ ছাত্ৰসন্থাৰ ফালৰ পৰা আহিছোঁ আৰু আমাৰ গ্ৰুপত শোণিতপুৰ গোৱালপাৰা আৰু চট্টগ্ৰাম আমাৰ গ্ৰুপত এটা গ্ৰুপ পাইছোঁ আৰু গ্ৰুপত আজি আমি দাদাৰ ঘৰত আহিছোঁ। আগতে বাৰেণ্ডাখিনি একে ভাঙি চিঙি গৈছিল, আমি চাফা কৰিলোঁ আৰু বৰ্তমান তেখেতৰ ভিতৰতো বহুতখিনি বোকা সুমি আছে। দাদাক লিয়াকচোন অলপ। দাদাৰ ঘৰত আজি আমি কাম কৰিছোঁ। দাদাকে আজি দি আমি কাম কৰিছোঁ, কিবা ক'ব নেকি? আপোনালোকে কামখিনি যিখিনি কৰিছে ভালকৈ কৰি দিছে আৰু দুখৰ সময়ত ইমানখিনি সহায় কৰাটো বহুত কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষকৈ তেনেকৈ আমাৰ অলপমান কাম আছে সেইখিনি কৰিলে মানে ঠিক আছে। কিন্তু দাদাৰ এটা সমস্যা আছে, অত্যন্ত বেলেগ সমস্যাত আছে। মানে কেনেকুৱাকৈ ঘৰৰ কেইটা পৰিয়াল আছিল? ঘৰৰ আপোনাৰ আমাৰ পৰিয়াল আছিলে 2, 4, 5, 8টা পৰিয়ালৰ ভিতৰত কেইটা মেডিকেলত আছে? 4টা যোৰহাট মেডিকেলত বৰ্তমান মেডিকেলত ICU ৰুমত আছে। গতিকে এই বান সমস্যাত যেনেকুৱাকৈ সমস্যা আৰু সৰু সেই মেডিকেলত যিখিনি ICUত আছে, এতিয়া মেডিকেলত কি বেমাৰত আছে? সৰু কেঁচুৱা ল'ৰাটো হেপাটাইটিছ হৈছে, ব্ৰেইনৰ ইনফেকশ্যন আৰু তেনেকুৱাকৈ তেওঁলোকৰ পৰিয়ালত তাৰ দুখৰ ভাগত আৰু দুখ তেনেকুৱাকৈ মাকৰ আছে। চিজাৰ হৈছিলে, চিজাৰৰ ইনফেকশ্যন হৈছে আৰু তাৰপাছতে আমি গম পালোঁ যে চৰকাৰৰ ফালৰ পৰা কোনো এটা সা সুবিধাটো পোৱা নাই বৰ্তমান। সা সুবিধা তেনেকৈ একো পোৱা নাই। টিং দিছে, টিং মাত্ৰ পাইছে, তাৰ বাহিৰে তেনেকুৱাকৈ সা সুবিধা পোৱা নাই। আৰু এটাই সমস্যা আমি দেখা পালোঁ, আমি বড়ো ছাত্ৰসন্থা হিচাপত কেনেকুৱাকৈ দেখা পালোঁ, পানীৰ সমস্যা। বিশেষকৈ আমাক পানীৰ দৰকাৰ হয়, কিন্তু খোৱা পানী ৰিলিফ দিয়া অহা মানুহখিনি খোৱা পানীৰ কাৰণে দিছে, কিন্তু গা পা ধোৱা, কাপোৰ কানি ধোৱাৰ কাৰণে বহুতো অসুবিধা আছে। সেইফালৰ পৰা চৰকাৰে 5 ঘৰৰ মাজত এটা যদি টিউবৱেল সেনেকুৱাকৈ দমকল পুতি দিয়ে, তেতিয়া যি বানত ভুগি আছে সেইবিলাক যেন অলপ হ'লেও সকাহ পাব। এতিয়া যেনেকুৱাকৈ সমস্যা, কিবা এটা আমি কাম কৰিব আহিছোঁ, কাম কৰাত হাত ধুবৰ কাৰণে, মুখ ধুবৰ কাৰণে এনেকুৱাকৈ ভাল পানী আমি সেনেকুৱা পোৱা নাই। আৰু তেওঁলোকে স্থায়ী হিচাপে ইয়াত থাকি দিনে ৰাতি থাকিব লগা হয়, গা পা ধোৱাত কিমান অসুবিধা হৈছে। তেওঁলোকে এই বটলৰ পানীৰ লগতে খোৱা লোৱা কৰি আছে। ঠিক তেনেকুৱাকৈ চৰকাৰক আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, 5 ঘৰ 6 ঘৰৰ মাজত এখনকৈ দমকল সেনেকুৱাকৈ পুতি দিলে ভাল হ'ব। আৰু যোৱাকালি আমি এটা হেৰিত চুবুৰীত আছিলোঁ, যেনেকুৱাকৈ দুখ লগা আমি পৰিস্থিতি দেখা পাইছোঁ। ভাত বনাব নোৱাৰে, ভাত শিৱসাগৰ জিলাৰ ফালৰ পৰা ভাত দিব আহে। কেইটামান মাইকী মানুহ আছে ভাত দিব অহা, গাড়ীখন আহিব বুলি সন্ধিয়া হৈ গ'ল, পানী কিনকিনীয়া পিছত ভাত দিব আমি থাকালৈকে অৱশেষত এই মাইকীকেইটা আজি ভাত দিব নাহিব চাগে, কিমান সমস্যাত ভুগি আছে। গতিকে এইখিনিয়ে মই ক'লোঁ আৰু চৰকাৰৰ ফালৰ পৰা আহ্বান কৰিছোঁ। আৰু এটা সমস্যা যে আমাৰ ৰিলিফ দিবা, মানৱ সেৱাৰ ক্ষেত্ৰত কিছুমান মানুহে ৰিলিফ দিবা আহিছে, কিন্তু ৰিলিফ দিয়াত আমাৰ বিচনা আহিছে, চেয়াৰ চকী সেইখিনি পাই থোৱাৰ কাৰণে